নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। এতিয়া কঁঠালৰ বতৰ, কঁঠালৰ চব্জিখন নাখালে হ'ব জানো? আজি আমি কঁঠালৰ চব্জিখন কেনেকৈ বনালোঁ চাওঁচোন আহক। এয়া 2টা আলু, 2টা পিঁয়াজ আৰু কেইফুটামান নহৰু লৈ লৈছোঁ। এতিয়া আলুখিনি ভালকৈ গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ম আৰু পিঁয়াজখিনিও মিহি মিহিকৈ কাটি ল'ম আৰু লগতে যিখিনি আদা নহৰু লোৱা হৈছে সেই আদা নহৰুখিনি কাটি লৈ মিক্সিত পিচি ল'ম। গোটেইখিনি মিক্সিত মানে একেলগতে দি পেলাই পিচি ল'লে ভাল হয়। আৰু অলপমান ধোৱা মগু আধা ঘণ্টামানৰ কাৰণে গৰম পানীত তিয়াই ৰাখিছোঁ। এইফালে এয়া কঁঠালটো কাটিবলৈ লোৱা হৈছে। কঁঠালটো কটাত আৰু এটাই সমস্যা, ইয়াত বহুত আঠা লাগে, কিন্তু আপোনালোকে এনেকৈ হাতত অলপ মিঠাতেল লগাই ল'বচোন। অকল হাততে নহয়, যিখনে কাটিব সেইখনতো অলপ মিঠাতেল লগাই ল'ব, তেতিয়া আঠাখিনি বহুত বেছিকৈ লাগি নধৰে। পাছত হাত ধুই দিলে আঠাখিনি গুচি যায়। তাৰপাছত আৰু এনেকৈ মিঠাতেল লগোৱাৰ পাছত কাটি ল'ব পাৰিব আপোনালোকে। এতিয়া এয়া মাজৰ ডিলডাল গুচাই সৰু সৰুকৈ কাটি লোৱা হ'ব। এয়া কাটি হৈ গ'ল। এতিয়া আমি কাটি হোৱা যিখিনি কঁঠাল আৰু টুকুৰা টুকুৰকৈ লোৱা আলুখিনি এটা কুকাৰত অলপ পানী আৰু নিমখ দি পেলাই চিটি মাৰিবলৈ দিম। কিন্তু বহুত বেছি সিজাই নেপেলাওঁ, মাত্ৰ 2টামান চিটি অহাৰ পাছতে আমি ৰাখি দিম। এয়া সিজিলে চাওকচোন, বৰ বেছি সিজিবও নালাগে। এয়া মই চামুচখন ভৰাই দেখুৱাই দিছোঁ, ইমানখিনি সিজিলেও হ'ল। ইমানটো টান হৈ থাকিলে মানে দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল হয়। কঁঠালৰ মানে সোৱাদটো আমি ল'ব পাৰোঁ ভালকৈ। পিচি লোৱা আদা নহৰুবিলাকৰ লগত অলপমান হালধি, নিমখ আৰু অলপমান মছলা মানে ধনিয়া গুড়ি, জিৰা গুড়ি এনেকৈ দি দিয়া হৈছে। আৰু এই মিশ্ৰণখিনি এতিয়া আমি কেৰাহীত দি দিছোঁ তেলখিনি গৰম হোৱাৰ পাছত। এইখিনি ৰঙা হোৱালৈকে ভাজিব লাগিব, যাতে ইয়াৰ গোন্ধটো নাথাকে। মিশ্ৰণখিনি ভালকৈ ভজা হোৱাৰ পাছত আমি এতিয়া সিজাই থোৱা কঁঠাল আৰু তিয়াই থোৱা যিখিনি ধোৱা মগু আছিলে সেই ধোৱা মগুখিনি দি দিয়া হ'ল কেৰাহীত। এতিয়া এয়া ধুনীয়াকৈ উতলি আছে। উতল অহাৰ পাছত আমি ইয়াত ধনিয়া আৰু অলপ গৰম মছলা দি দিম। এয়া ধনিয়া দিয়া হৈছে। এয়া একেবাৰে শেষত গৰম মছলাখিনি দি দিয়া হৈছে আৰু আমি গেছটো বন্ধ কৰি দিম। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।